নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি সন্ধিয়া অকণ ওলাই আহি সন্মুখতে এই চাহকাপ দেখিলোঁ। এই চাহকাপ মোৰ বহুত বেছি ফেভৰেট হয় আৰু ইয়াতকৈ ঘৰত মই যিমানেই চেষ্টা নকৰোঁ কিয় একে কেতিয়াও হৈ নুঠে, কিবা এটা নহয় কিবা এটা খেলিমেলি হ'ল পৈ। আৰু ইয়াতে দেখিলোঁ জেলপি, আবতৰীয়া জেলপি কেইখন খোৱাৰ বেলেগ এটা সোৱাদ আছে যোনটো মই বহুত বেছি ভাল পাওঁ। আৰু আহিছিলোঁ আজি ফেঞ্চি বজাৰলৈ বুলি, অলপ ইটো সিটো বজাৰ আছিলে, বজাৰ কৰি লওঁ বুলি আহিলোঁ। সৰু সুৰা বজাৰ থাকেই যিহেতু কৰি ল'লোঁ। কৰি ইফালে সিফালে চালোঁ, ইমান গৰম উঠিছে, কিবা এটা ঠাণ্ডা খাওঁ বুলি ইয়াত নাপালোঁ। সেয়েহে ভাবিলোঁ নাই আইচক্ৰীম পাৰ্লাৰখনলৈকে যাওঁ। আইচক্ৰীম পাৰ্লাৰখনত গৈ বাটাৰস্কচ আইচক্ৰীম এটা অৰ্ডাৰ দি ল'লোঁ। আৰু এয়া মোৰ ফাইনেলি আইচক্ৰীম আহি গ'ল। আইচক্ৰীমটো খাই অকণ দেৰিও হ'ল যিহেতু তোমালোক ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আহি থাকোঁতে মনত পৰিলে ৰুমত একো চব্জি নাই, সেয়েহে চব্জি বজাৰ কৰিবও লাগিব যিহেতু ৰাতিলৈ মাছো ল'লোঁ আৰু চব্জিও ল'লোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ, আহিছোঁ।